জনপ্ৰিয় সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবৰ বাবে বহুত বেছি ভাল লাগিব কিয়নো আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব সোণাই অৱশেষত বহুত চিন্তা চৰ্চা কৰি শেৱালীৰ ওচৰলৈ যাবলৈ ঘৰৰ পৰা ওলাই আহিব আৰু বাছ স্থানত ৰখি থাকিব ইফালে আপোনালোকে দেখিবলৈ পাব অৱশেষত সোণ শেৱালীহঁতৰ ঘৰলৈ আহি পৰিব আৰু তেতিয়া মোহাকে কিবা ক'বলৈ খোজোতে শেৱালীয়ে তেও থকা পৰ্যন্ত তই যে একোৱে মাত নিদিবি এই বুলি মোহাকক ভালকৈ বুজাই ক'ব আৰু মোহাকে চুপি চুপি সোণক চাই থাকিব আৰু আপোনালোকে আহিবলগীয়া খণ্ডবিলাকত দেখিবলৈ পাব শেৱালীয়ে সোণক ঘৰৰ পৰা যাবলৈ দিব শেৱালী সোণৰ লগত উভতি নাহিব এতিয়া বাৰু শেৱালী কিয় নাহে আচলতে সোণ আৰু শেৱালীৰ মাজত কি ঘটিছিল জানিবলৈ পাব আপোনালোকে আহিবলগীয়া সম্পূৰ্ণ খণ্ডটি ইফালে আপোনালোকে দেখিবলৈ পাব সোণৰ ককায়েকে যিদিনাৰ পৰা বিজয় আৰু পৰীৰ সম্পৰ্ক গঠন হৈছিল সেইদিনাৰ পৰাই যে দুইখন ঘৰৰ মাজত সম্পৰ্কৰ বিষয়ে টনা আজোৰা চলি আছে এই বুলি কয় লগতে আপোনালোকে দেখিবলৈ পাব ভায়েকে পুৱতিক তই আচলতে বিপদ দেখি পলাব খুজিছা এই বুলি কয় আচলতে ইহঁতৰ মাজত পুনৰ আকৌ কি বিপদ আহিব জানিবলৈ পাব আপোনালোকে আহিবলগীয়া খণ্ডবিলাকত গতিকে সূৰুযমুখী ধাৰাবাহিকখনৰ আহিবলগীয়া খণ্ডবিলাক সঁচাকৈ বহুতেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে আপোনালোকেও যদি সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে প্লিজ ভিডিঅ'টিত লাইক কৰাৰ লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতেই থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একদমেই নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ